ভাই এটা কথা কওঁতো কথাষাৰ কিন্তু তই ভালকৈ মনত ৰাখিবি আজিৰ পৰা মানুহ ধুনীয়া হোৱাটো বিশেষ নহয় বিশেষ হোৱাটোহে ধুনীয়া ধুনীয়া মানুহৰ সৈতে প্ৰেম হৈ নাযায় কিন্তু প্ৰেম যাৰ লগত হৈ যায় তেতিয়া তেওঁই ধুনীয়া হৈ পৰে কথাষাৰ তই মনত ৰাখিবি তত নালে থাক মই যাও বাই 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 হাই হাই তোমাৰ নাম মোৰ নাম সাগৰ আৰু তোমাৰ নাম মোৰ নাম মাইনু তুমি চাইডৰ আগৰৰে টিউচন কৰি আছা নেকি হয় মই তোমাক আগতে দেখাই নাছিলোঁ মই কিন্তু তোমাক আগতেও দেখিছোঁ অকল পাৰোৱে সাগৰ যোৱা তেতিয়াহ'লে বাই কাইলৈ আকৌ লগ পাম সাগৰ তই আৰু মই সদায় এনেকৈ ফ্ৰেণ্ড হৈ থাকিম দেই আজিৰ পৰা তই আৰু মই বেষ্ট ফ্ৰেণ্ড সাগৰ চকলেট ল তই খা মই নিজে কিনি খাম দে একো নহয় ল তই কিনিলে মোক দিবি দে হ'ব দে তই যে মানে ঐ কালি দুজন আহিবি না নাহা কালি দুজন আহিবি না নাহা আহিম কি কৰি আছ একো নহয় দে ফালামুৰি খাবি নেকি নাই মই ঘৰতে খাই আহিছোঁ একো নহয় দে আৰু এটা ফ্ৰীতে খা আয়ু তইও যে ফাল্টু কৰি থাকা ফাল্টু কথা ফালামুৰি এটা খাবি নেকি নালাগে দিয়া মই ঘৰতে খাই নাই দে তই ফ্ৰীতে এটা দিছোঁ বিৰাট দে বেছি হৈ যাইছে আৰু দিম নেকি আৰু এটা লাগিব নালাগে এনেকৈ ভালে আছোঁ বল এতিয়া যাওঁ ঘৰত ঠিক আছে বল ক্লাছটো কৰিলি তই কৰিলি ক্লাছ কৰিলি এটা মই কথা ক'ম বুলি ভাবি আছিলোঁ মোৰ প্ৰকাশ নামৰ এটা ল'ৰা ভাল লাগিছে হয় নেকি ভাল কথা কিন্তু তই মোৰ লগত থাকিব লাগিব সদায় নিশ্চয় থাকিম কিন্তু তই পঢ়াটো ঠিক কৰিবি সেইটোতো কৰিমেই দেচোন দে আৰু তইতো কিবা প্ৰব্লেম হ'লে আছই মোৰ লগত নল'বি মই তোৰ লগত সদায় আছোঁ আৰু এনেকৈ আমি বেষ্ট ফ্ৰেণ্ড হৈ থাকিম কিন্তু এই কি হ'ব মই নাথাকিম নেকি তোৰ লগত এতিয়া যাওঁ নেকি ব'ল সোনকালে
মাইনু আমি এদিন ক্লাছ অফ পালে কলাক্ষেত্ৰলৈ যাম। হ'ব দিয়া যাম, কিন্তু সাগৰো আমাৰ লগত যাব নাই আমি দুয়ো যাম কেৱল। ঠিক আছে হ'ব দিয়া যাম আমি দুয়ো। আজি যেন পুৰণীয়া প্ৰকাশ কি হ'ল? শুনাচোন এইফালে। কি হ'ল? পিছফালৰ পৰা বাতি আছে যে? বহাচোন ইয়াতে। নাই নালাগে দিয়া, হ'ব কোৱা। আৰে বহাচোন, দুটামান সময় নাই। ইমান দিন হ'ল একো লগে পোৱা নাই তোমাক। দে কোৱা। প্ৰকাশ কোৱা। কি হ'ল? তুমি ইমান দিন কলেজো অহা নাই, তোমাৰ গা বেয়া নেকি? ফোনটো চুইচ অফ পাওঁ। ঠিকে আছে। তেনেহ'লে কিয় অহা নাছিলা ইমান দিন কলেজ? অলপ কিবা কাম আছিল। কিনো এনে কাম? মোকতো ক'বও পাৰা ফোনত। তোমাৰ গা বেয়া যদি সেইটোতো ক'ব পাৰা। এনেই অহা নাই, মই ইমান ফোন কৰি আছোঁ। তেনেকুৱা একো নহয় মাইনু। তোমাক এটা কথা সুধিম বুলি ভাবিছোঁ, বেয়া পাবা নেকি? কি কথা সোধা। মই নেথাকা তুমি প্ৰায় সাগৰৰ লগত কিবা গা লগাই ঘূৰি ফুৰা, কিনো ইমান কি তোমাৰ? প্ৰকাশ তুমি কি ক'ব বিচাৰা? সি মোৰ বেষ্ট ফ্ৰেণ্ড, তুমিতো জানাই। আৰু সি মোক বহুত সহায় কৰিছে। মোৰ মা পাপাতকৈও তাক মই বেছিকৈ ভাল পাওঁ। আৰু তুমি মোক সেনেকৈ তাৰ লগত বেলেগকৈ সম্বন্ধ কৰি নাথাকিবা দেই, মই কিন্তু বেয়া পাওঁ। তুমি মোৰ লাইফ পাৰ্টনাৰ আৰু সাগৰ ইজ মাই বেষ্ট ফ্ৰেণ্ড। গতিকে তুমি সাগৰৰ লগত তোমাক নিজকে কম্পেয়াৰ কৰি তোমাৰ ষ্টেটাছ নিজে ডাউন কৰি নল'বা, বুজিলা? তুমি মোৰ কথাত খং কৰিছা নেকি মাইনু? বহাচোন, খং কৰিব নালাগে। বহা। খং নহয় প্ৰকাশ, তোমাক মই ইমান ভাল পাওঁ, তাৰপিছতো তুমি মোক সন্দেহ কৰা। ভাল নালাগে, কেতিয়াবা দুখ লাগে, গম পাইছানে? মোক সৰু সৰু কথাতে ডাউট কৰা, তেতিয়া বহুত দুখ লাগে, গম পাইছানে? ভাবোঁ তুমি আজি এনেকুৱা আৰু ফিউচাৰত গৈ বা কি কৰা। নহয় মাইনু, আজিৰ পৰা মই আৰু তোমাক কোনো কথাতে সন্দেহ নকৰোঁ, ঠিক আছে? চৰি। অ'কে দিয়া, হ'ব দিয়া, এতিয়া যাওঁ নেকি? সোনকালে বহুত ৰ'দ দি আছে। তোক বিচাৰি বিচাৰি এইখিনি আহি পাইছিলোঁ। মই আৰু এইফালে এনেই ফুৰিব আহিলোঁ। গম পাইছোঁ তই ঘূৰিয়ে থাক ন। দে এতিয়া কচোন ক, কিহৰ কাৰণে ইমান বিচাৰি আছা মোক? তইচোন আজি বেয়া হিৰ হৈ আহিছ আৰু মনটো কিবা ফূৰ্তিত থকা যেন লাগি আছে। কি হৈছে কচোন? তই শুনিলে পাগল হৈ যাবি। কি খবৰ? চোৱাচোন তই এইখনত কি আছে? চা না। আৰে তোৰ দেখোন চাকৰি হ'ল। ক'ত? ডুবাইত। ঠাইটো লিখা আছে তলত, ভালকে চাই ল। মই চাই নাছিলো। ইমান ভাল খবৰ। বল আমাৰ ঘৰতো খবৰটো দিম। এইমাত্ৰ মই গৈছিলো তহঁতৰ তাত। হয় নেকি? ক'লে তই এইফালে ফুৰিব আহিছ বোলে, সেইকাৰণে আহিলো ইয়ালৈকে, আহি পেলাই তোক লগ পালো। মোক কিন্তু তাত গৈ নাপাহৰিবি।
তই পাগল নেকি? তোক আৰু মই পাহৰি যাম নেকি? কি যে কৈ থাকা তই আৰু। দে তাতে গৈ ভালকে থাকবি নিশ্চয় নিশ্চয়। আৰু খবৰ কৰি থাকিবি মাজে মাজে। সদায় ফোন কৰিম তোক গৈ পেলাই, টেনশ্যন নকৰিবি তই। ব'ল নহ'লে আমাৰ ঘৰত যাওঁ এতিয়া। ব'ল। দে নহ'লে যাওঁ এতিয়া মই। কিয় আমাৰ ঘৰত নাযাওঁ এতিয়া? নাযাওঁ আৰু এতিয়া যাওঁতে সোমাইছোঁ ন। দে নহ'লে যা। ঠিক আছে ঠিক আছে। ফোন কৰিবি কিন্তু। হেই কিয় নকৰিম? হেল্ল'। অঁ হেল্ল'। অঁ সাগৰ নেকি? অঁ ভাই তোৰ লগত অলপ কথা আছিলে। কি? এই তই হেৰি কৰিবিচোন, 3টামান নহ'লে 4টামান বজাত তই একবাৰ দলঙৰ তাতে আহিবিচোন। কিয়? নাই ফোনত ক'ব নোৱাৰা, এই ইমাৰ্জেঞ্চি এটা কথা আছে। হয় নেকি? নাই তই আহিবি অলপ। গম পাইছোঁ কাম কৰা সময় নাই, কিন্তু তই একবাৰ আহিবি, ইমাৰ্জেঞ্চি অলপ কথা আছে। ঠিক আছে? অ'কে। মই যাম দে, 4টামান বজাত যাই তোক ফোন মাৰিম দে, তই আহিবিচোন। হ'ব দে। হ'ব দে। দে এতিয়া ৰাখিছোঁ। আৰে ভাই সাগৰ দেখোন। কি খবৰ? ইয়াতে ৰখচোন, অলপ কথা আছে অলপ। ইয়াতে হ'ব, বহুত দিন হ'ল তোক লগে নাপাওঁ। ক'ত থাকা আজিকালি? দেচোন ব কথা আছে অলপ। ভাই কচোন কি কথা? কি কথা মানে তোক মই বহুত দিন হ'ল এটা কথা ক'ম বুলি ভাবিছোঁ, গম পাইছা নাই? কি কথা? তই বেয়া নহয় কথাটো কওঁ আজি। নাই এই তোক মই কেতিয়াবা বেয়া পাম নেকি? মোৰ যিয়ে ফলত তোৰ ইমান কি এইটো কথাটো সঁচা কথা কবিচোন। মই সিদিনা তহঁতলৈ একেলগে দেখা পালোঁ, কিবা এটা আছে ন? ভাই তাই মোৰ বেষ্ট ফ্ৰেণ্ড, আৰু তোক মই কৈছোঁহে ন, আগতেও কৈছিলোঁ এবাৰ। তাই মোৰ বেষ্ট ফ্ৰেণ্ড, আৰু তো এইবোৰ আমাৰ মাজতে এনেকৈ ভাবি থকাটো ভুল হ'ব ন। চাওঁ ভাই, মই একো বেয়া পোৱা নাই, ঠিক আছে? এজন ছোৱালী আৰু এজন ল'ৰা কেতিয়াও ফ্ৰেণ্ড হ'ব নোৱাৰে, ঠিক আছে? তুমি কৈ আছা তাতে আৰু বেষ্ট ফ্ৰেণ্ড কেনেকৈ হ'ব পাৰিব? অভিয়াছলি পাৰে। নাই মোৰ কিন্তু ভাই ডাউট লাগি আছে, কিবা এটাতো। একো নাই আমাৰ মাজত সেনেকুৱা সম্বন্ধ, তুমি ভুল বুজি আছা। তুমি ধুনীয়া কাৰণে তাই তোমাৰ নামত পাগল ন? চা ভাই এটা কথা কওঁ তোক, কথাষাৰ কিন্তু তই ভালকৈ মনত ৰাখিবি আজিৰ পৰা। মানুহ ধুনীয়া হোৱাটো বিশেষ নহয়, বিশেষ হোৱাটোহে ধুনীয়া। ধুনীয়া মানুহৰ সৈতে প্ৰেম হৈ নাযায়, কিন্তু প্ৰেম যাৰ লগত হৈ যায় তেতিয়া তেওঁৱে ধুনীয়া হৈ পৰে। কথাষাৰি তই মনত ৰাখিবি। এতিয়া মই আহক। टूटा टूटा एक परिंदा ऐसे टूटा कि फिर जुड़ ना पाया, गिरता हुआ वो आसमां से आकर गिरा जमीन पर, ख्वाबों में फिर भी बादल। তইতো কালি যাবি? অঁ কালি মই ৰাতিপুৱা 7টাতে যাম। 7টাত ফ্লাইট আছে? বাইদেৱে কথা এটা আছিল, মানে যোৱাকালি মই প্ৰকাশক চবখিনি কথা কৈছোঁ, তাক মই ভালকৈ বুজাইছিলোঁ যেন মই নাথাকাত তহঁতে যেন ভালকৈ থাকা, সেইটোৱে মই কামনা কৰোঁ। যেন মোৰ কাৰণে কাজিয়া সৃষ্টি নহয়, আৰু তাক মই কৈয়ে দিছোঁ কথাখিনি। চ' তই ফাল্টু কৰি থকা ন কিছুমান ক্ষেত্ৰত, নেক্সট টাইম ফাল্টু নকৰিবি তাৰ লগত। হ'ব দে, ভালকৈ থাকিম আৰু। তই তাত গৈ ভালকৈ থাকিবি। এই মোৰতো আৰু কি ইমান ল চিপছ খা। আৰু আছে নেকি তোৰ লগত? আছে। আৰু তাত গৈ কাক ঠালা মৰিয়াবি? মৰিয়াম ৰ, ফোন এটা আহিছে মোৰ। কালি যাওঁতে নহ'লে এবাৰ মাত দি যাবি। নাই মোৰ টাইম নহ'ব। তাৰমানে কি হৈছে, আজিয়ে বেডিং বান্ধিছে, কালি ৰাতিপুৱা 7টাত আছে মোৰ। ঠিক আছে। তই এটা কাম কৰিবি, ৰাতিপুৱা নহ'লে তই যদি 3টা মানত গুচি আহিব পাৰা, তেতিয়াহ'লে এয়াৰপৰ্টত গৈ ৰখি হৈছে আৰু 3টা মানত তই যাবি, ভালকৈ গ'লে হ'ল খালি। তইতো ইমান লগে, মোক সেইখিনি সহায় কৰি দিবি, আৰু 3টা মানত গৈ ৰখি থাকিবি। মই ইমান সোনকালে উঠিব নোৱাৰোঁ তোৰ কাৰণে।
মাইনু আৰু সাগৰৰ ৰিলেশ্যনশ্বিপক প্ৰকাশে স্বাভাৱিকভাৱে ল'ব নোৱাৰিলে আৰু সিহঁতৰ প্ৰেমৰ সম্বন্ধ ইয়াতে স্থগিত হ'ল। অৱশেষত মাইনুৰ জীৱনলৈ আহি আকৌ নতুন কলি এটাই ৰঙীন কৰিলে তাইৰ জীৱনটোক। গুড ইভিনিং মৃদুল, কামটো ঠিকেই কৰি আছা আৰু নেক্সট আমাৰ নতুন প্ৰজেক্টটো যে তুমি এইখিনি কাম ভালকৈ কৰাৰ কাৰণে মই হেৰি কৰিছোঁ, প্ৰজেক্টটো লিখিছোঁ। তুমি মই কৈ আছোঁ 1 মিনিট হা। তুমি এক কাম কৰিবা, 4 তাৰিখলৈকে যিখিনি পাৰা কৰিলা, তাৰপিছত 6ৰ পৰা 10ৰ ভিতৰত মই গৈয়ে পাম। দেন মই তোমাক মেইল কৰি আছোঁ, সেইখিনি মই শিকাই দিম তোমাক। ছাৰ দেখোন অকণমান মাত লগাই হৈ ৰ'বাচোন। যোৱা নহ'লে ছাৰ আপুনি তুমি ক'ত গৈছিলা? মই ৱাইফৰ লগত শ্বপিঙত গৈছিলোঁ। হয় নেকি? ছাৰ আপুনি অফিচতে যাব চাগে, আহক নহ'লে আমাৰ লগতে যাব পাৰিব। নালাগে নালাগে, তোমালোকে যোৱা, মই পিছত যাম। মই ফোন কৰিছোঁ, গাড়ী আহি আছে। ৰ'বক নহ'লে ৱাইফৰ লগত চিনাকি কৰি দিওঁ। হয় নেকি? আহচোন, ছাৰৰ লগত এবাৰ চিনাকি হ'বা। নাই নালাগে নেকি, তোমালোকৰ ছাৰ আৰু ইমান ডাঙৰ মানুহ। একো নহয়, আহা। ব'লা নহ'লে। মাইনু, এয়া আমাৰ ছাৰ। থেংকছ মৃদুল। গতিশীল জীৱনৰ বন্ধুত্বৰ আনন্দময় মুহূৰ্তবোৰ আকৌ ঘূৰি অহা যেন অনুভৱ কৰিছোঁ আজি মই। আৰু বছৰ বছৰ ধৰি বিচাৰি ফুৰা মাইনুক আজি লগ পালোঁ মই, কেৱল তোমাৰ দ্বাৰাই মৃদুল। ধন্যবাদ মৃদুল।